So নমস্কাৰ, WhatsApp and welcome back to my YouTube channel. পোনপ্ৰথমতে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। চ' আজি গৈ আছোঁ আমাৰ বোকাহাটত থকা কাকচাং ৱাটাৰফললৈ। আমাৰ গোলাঘাট মিটআপৰ ভিডিঅ'টোত ভাল ৰেছপন্স দিছা তোমালোকে, ত' ভাল লাগিলে। আগলৈও এনেকৈ ভাল ৰেছপন্স দি যাব বুলি আশা থাকিলে, ত' সকলোকে ধন্যবাদ দিছোঁ। আমাৰ ঘৰৰ পৰা ইমান ওচৰত আছিলে যদিও কাকচাংটো মই আজিলৈকে আহি পোৱা নাই। এবাৰ আহিছিলোঁ, ভিডিঅ' বনাইছিলোঁ, কিন্তু তাত কিবা ৰাস্তা বনাইছিলে, চ' আগলৈকে যাবলৈ নিদিলে। এইটো চাইডে গোটেই পাহাৰ, আপোনালোকে কেমেৰাত দেখিছে নাই নাজানো আৰু। এইটো চাইডে গোটেই পাহাৰ, ধুনীয়া ভিউ, ধুনীয়া ভিউ। আমাৰ অসমখন সঁচাই ধুনীয়া, সেউজীয়া অসম। ৱাও, আমাৰ ভাইটিয়ে ভিডিঅ' কৰি গৈ আছে আগত। এইয়া নাচনি। এইটো ভিউ চাওক, পুৰা চাহ বাগানৰ মাজে মাজে ৰাস্তা আছে। ৱাও, ত' ভিডিঅ'টো এটা লাইক কৰি দিব। যিমানে ওচৰলৈ চাবি চাবি আহি আছোঁ, সিমানে তাৰ সৌন্দৰ্যটো বাঢ়ি বাঢ়ি গৈ আছে। ৱেলকাম টু কাইফো লাংচু, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। এইটোৰ পৰাই হৈছে গোলাঘাট ডিষ্ট্ৰিক্ট আৰু এইটোৰ পৰাই হৈছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। চ' এতিয়া কাৰ্বি আংলং ডিষ্ট্ৰিক্টত সোমাওঁ আৰু এইখন গেটখন। চ' ইয়াত এখন চেক গেট আছে, ইয়াত এণ্ট্ৰি ফিজ লয়। 2 হুইলাৰ কাৰণে 30। পাই গ'লোহি ৱাটাৰ ক্ৰচিং মেন। চ' ৱাটাৰ ক্ৰচিং কৰি যাওঁ আৰু। এইফালে খেতি আৰু এইফালে পাহাৰ, আৰু মাজৰ পাহাৰটো চাওক কি ধুনীয়া এটা ভিউ আহিছে। আৰু এটা ৱাটাৰ ক্ৰচিং পাইছোঁ। এইটো অলপ দ আছে। এইফালে ইহঁতক ভিডিঅ' কৰি দিছোঁ। আহি থাকা ধুনীয়াকৈ। কাৰোবাৰ যদি ৱাটাৰ ক্ৰচিঙৰ মজা ল'ব লাগে, তেতিয়া কাকচাং আহিলেই হয় আৰু। স্মুথ ৱাটাৰ ক্ৰচিং মানে। এই আচ্ছালিয়া, বাইকখন ফুৰি গৈছে পূৰা। আই থিংক আমি ফাৰ্ষ্টবাৰ আহোঁতে এইডোখৰ জেগালৈকে আহিছিলোঁ লাষ্ট, তাৰ আগত যাব নোৱাৰিলোঁ। এইটো পুৰা মাৰিছে পানী এইটোত। তো ফাইনেলি পাই গ'লেহি, কিন্তু ৱাটাৰফললৈ অকণমান দূৰ আছে আৰু সেইটো খোজকাঢ়ি যাব লাগিব। ইয়াতে বাইকবোৰ ৰখাই থৈ দিছোঁ, আৰু এইটো এটা ৱাটাৰ ক্ৰচিং হয়। চ' এইটোতো চাই গৈ থাকিব আগলৈকে। মজা লাগিছে। এইবোৰ গাড়ী এইটোৱে ভাল আৰু। নিজৰা বৈ আছে।
বেছি দূৰ নাই আৰু 100 মিটাৰমান আছে মেবি। তো এনেকৈ গোটেই ৰেলিং বনাই দিছে, সেইটোৱে সুবিধা কৰি দিলে আজিকালি বহুতে। এইটো কিবা বস্তু এটা আছে, চিটকলি। তো ফাইনেলি পাই গ'লি কাকচাং ৱাটাৰফল। আৰু মই এতিয়া চকুৰ আগত দেখি আছোঁ, আপোনালোকে যিটো দেখিব সেইটো যেতিয়া চাই লওক। 1 2 3 চ' এতিয়া তললৈ গৈ আছোঁ ৱাটাৰফলৰ। এইডোখৰ বহুত শ্লিপাৰী হৈ আছে, বৰষুণ দিয়াৰ কাৰণে আচলতে। বৰষুণৰ টোপাল পৰা নাই, যোনটো চিটিকনি পৰি আছে ৱাটাৰফলত, ভাল লাগিছে। ফাইনেলি কাকচাঙৰ পৰা 360 ভিউ এটা চাই লওক। চোলা কাপোৰ পেণ্ট তিতি গ'ল, ডাইৰেক্ট তিতা নাই মানে, যোনটো পানীৰ চিটিকনি আহিছে সেইটো ডাইৰেক্ট গাত লাগিছে। চ' ইমান দেৰি যে কি হ'ল? কাম হ'ল। ইয়াত 3টা হেলমেটে ভেগা বাণীৰ হয়। পূৰা মিলি গৈছে মানে। ফটো শ্বুট ডিপ'জিশ্যন কৰি লওঁ। আপোনালোকে ফটোবোৰ চাবলৈ হ'লে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব লাগিব। মোৰ ID-টো তলত দিয়া আছে, ইয়াত স্ক্ৰীণত দেখাই দিম বাৰু। তো ফ'ল' কৰি দিব। ইয়াত এটা বস্তু দেখা পালোঁ, এইবোৰ দেখিছে? এইবোৰ খাই মেলি ইয়াত লেতেৰা কৰি দিছে। তো এইবোৰ নকৰিব আৰু, সেইটোৱে কামনা কৰিব। চ' ইয়াৰ পৰা যাওঁগৈ আৰু। এইটো ৰাস্তাটো পূৰা আপ হয়, দুটা ৰাস্তা আছে, আপোনালোকে সেইফালেও যাব পাৰে। আৰু এইটো ৱাটাৰফলটো হয়, আহি আছে। আমি এতিয়া ওপৰলৈ গুচি আহিলোঁ, ওপৰৰ পৰা এটা ভিউ চাই লওক। গাইছ, ইয়াৰ পৰা ভিউ চাওক, সেই পাহাৰটো দেখিছে? আৰু আমি যোনটো ছাইডে প্ৰথমতে আহিছিলোঁ, ইয়াৰ পৰা এই ব্ৰিজখনৰ পৰাই আহিছিলোঁ। এতিয়া ইয়াৰ পৰা ভিউ চাওক, পাহাৰৰ আল্টিমেট ভিউ। একেবাৰে তলত পাই গ'লোহি আৰু এতিয়া বাইকবোৰ লৈ যাওঁ ইয়াৰ পৰা। দাদাই গাড়ী ধুই আছে আৰু ইয়াত আমাৰ বাইকবোৰ ৰখোৱা আছে। এখন মোৰ বাইক। তো এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি চেনেলটোলৈ নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব। তো লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। টিল দেন টাটা, বাই বাই। তো এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো